ভুৱনজয় শিল্পী বঁটা জুবিনলৈ। অনামিকাই প্ৰদান কৰিলে এই বঁটা। হিয়াৰ আমঠু জুবিন গাৰ্গ। প্ৰতিটো প্ৰজন্মৰে চিনাকি জুবিন গাৰ্গ। তোমাৰ মৰমতে মই থাকো পাগল ৰমে খাবতি যেন বুকুৰ আচল যুৱচামৰ হাৰ্থত জুবিন প্ৰায়ে চৰ্চাত থাকে। গানেই যাৰ পৰিচয়, সেই জুবিন গাৰ্গক দেখা গ'ল এক অন্য ৰূপত। হৃদয়ত বাজে মনে আছে হিয়াই ভাবে তোমাক পাবলে। অনামিকা শীৰ্ষক জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতাৰ ৪ৰ্থ ছিজন সমাগত। অনামিকাৰ পৰিয়ালৰ তৰফৰ পৰা শিল্পীগৰাকীক যচা হ'ল ভুৱনজয় শিল্পী বঁটা। জুবিন গাৰ্গৰ খাৰঘুলিস্থিত বাসগৃহত শিল্পীগৰাকীক এই সন্মান প্ৰদান কৰা হয়। অনামিকা অনুষ্ঠানটো ৩ বছৰ হ'ল ষ্টাৰ্ট কৰা, আৰু এটা ভাল প্লেটফৰ্ম, সংগীতৰ এখন ভাল প্ৰতিযোগিতা। নতুন ল'ৰা ছোৱালীখিনিয়ে বৰ উৎসাহেৰে ইয়াত জইন কৰে, আৰু মই ভাবোঁ যে তাৰ পৰা লাভান্বিত হৈছে, আৰু ভাল ভাল নতুন নতুন ছিংগাৰ দেখিছোঁ আমি ইয়াৰ পৰা ওলাইছে। আৰু ভৱিষ্যতে তেওঁলোকে যি পৰিকল্পনা কৰে তাত আমি সহায়ৰ হাত আগবঢ়াম। এইবাৰ ৪ৰ্থ বছৰত আৰু ধুনীয়াকৈ পতা হ'ব, আৰু অনামিকা পৰিয়াললৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ সেইটো কাৰণে। আৰু আজি তেওঁলোকে মোক কিবা এটা সন্মান দিছে তেওঁলোকৰ ফালৰ পৰা, তাৰ কাৰণে ধন্যবাদ। আৰু অনামিকা আৰু আগবাঢ়ি যাওক, আৰু ভাল হওক তাকে কামনা কৰিছোঁ। এই অনুষ্ঠানতে জুবিন গাৰ্গে জনালে আগন্তুক পৰিকল্পনাৰ কথাও। মোৰ এতিয়া 2টা প্ৰজেক্ট চলি আছে। মই মা বুলি এটা এলবাম কৰি আছোঁ, ফুল এলবাম বহুত দিন কৰা নাই মই নিজৰ প্ৰচেষ্টাত। চ' তাৰ ফাইনেল কাম চলি আছে, বম্বেত চলি আছে, ইয়াতো চলি আছে, আৰু প্ৰায় শেষ হৈছেগৈ আৰু কাম। তাৰোপৰি কাঞ্চনজংঘা মই স্ক্ৰিপ্ট বনাই আছোঁ, এতিয়া লিখি আছোঁ। বেছি দিন আৰু ষ্টাৰ্ট কৰিম মাৰ্চৰ 1 তাৰিখমানৰ পৰা ভাবিছোঁ, 1-2 তাৰিখৰ পৰা। চ' তাৰ কাৰণে কাষ্টিং সেইবিলাকো ঠিক ঠাক কৰা হৈছে, কষ্টিউমছৰ কাম চলি আছে। লোকেশ্যন মই অলৰেডি চাই আহিলোঁ, তেজপুৰ আৰু মাজুলীত। শনিবাৰে এই সন্মান গ্ৰহণ কৰি আনন্দিত হয় সংগীত শিল্পীগৰাকী। তোমাৰ অবিহনে জীয়াই কেনেকৈ থাকিম, তাতকৈ ভাল হ'ব জানা মই মৰিহে থাকিম। ভিডিঅ' চেনেল হিতেশ কলিতাৰ সৈতে জবা দাস, আছাম টক্স।